ভাদমহীয়া নামেৰে মুখৰিত গাঁৱৰ নামঘৰ। নমস্কাৰ বন্ধুসকল, আজি মই ওলাইছোঁ আমাৰ গাঁৱৰে নামঘৰলৈ যাবলৈ। যিহেতু ভাদ মাহ, গতিকে নামঘৰত আমাৰ ভাদমহীয়া নামবিলাক লৈ আছে। আজি গোপিনীসকলে নাম লৈছে, গতিকে আমি মা, মই আৰু মোৰ ল'ৰা আমি তিনিওটি নামঘৰলৈ বুলি ওলাইছোঁ। আমাৰ নামঘৰটো অকণমান দূৰত, মই গতিকে আপোনালোকক ৰাস্তাটো দেখাই যাম। পদূলিৰ পৰা মই এতিয়া ওলাইছোঁ। এইটো আমাৰ ৰাস্তাৰ পদূলিমুখটো, আৰু অলপ দূৰ যাব লাগিব। ট্ৰেইন লাইনৰ কাষে কাষে আমাৰ নামঘৰলৈ যায়। আৰু আজি খুব ৰ'দ দিছে, দুপৰীয়া সময় যিহেতু খুব ৰ'দে ধৰিছে। মই ছাতি নানিলোঁ, গামোচাকে মূৰত লৈ ল'ব লাগিব এতিয়া। মূৰত গামোচা লৈ লৈছোঁ ৰ'দৰ পৰা হাত সাৰিবলৈ। এইটো আমাৰ টিকু। আজি নামঘৰলৈ আমাৰ লগত টিকু ওলাইছে। ভাবিছে চাগে সিও গৃহস্থ গৈছে যেতিয়া লগত গৈ নামঘৰত সেৱাভাগ কৰি থৈ আহোঁগৈ বুলি নেকি। নব কি কৰিছে? নামঘৰলৈ ওলাইছে নি? আহক আহক, যাওঁ একেলগে। বৌ এজনী ওলাইছে কাষৰে আমাৰ নামঘৰলৈ বুলি, ইয়াকো লগত লৈ যাওঁ। নামঘৰলৈ যাওঁতে এইখন আমাৰ পথাৰখন পাই যায়, আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। এইখন আমাৰ পথাৰ। এইবাৰ আমাৰ লগ নবৈও দিলেহি, এইবাৰ নবকো লগত লৈ ল'লোঁ। গৈ আছোঁ আমি এভাগ গাঁৱৰে আমাৰ নামঘৰ। ইয়াতো লগ এটা লৈ থৈ যাওঁ। ল'ৰা আৰু আইতা আগবাঢ়িলে নবলৈ ৰওঁতে, আমি নবৌ আৰু মই দুয়ো গৈ আছোঁ। এতিয়া আমাৰ ঘৰৰ পৰা অকণমান আহি আগলৈ এই ৰে'ল ক্ৰচিংটো পায়। এই ৰে'ল ক্ৰচিংটোৰ কাষে কাষে গ'লেই আমাৰ নামঘৰ ভাগ পামগৈ। গতিকে আপোনালোকক দেখাই গৈছোঁ। এই ৰে'ল ক্ৰচিঙৰ ওচৰতে এই বাগান ভলিয়াজোপা দেখিছেনে? এই পোষ্ট অফিচৰ কাষতে যিটো আমাৰ ৰে'লৰ ষ্টেচন মাষ্টাৰ থাকে, সেই ঘৰটোৰ ওপৰতে ইমান ধুনীয়াকৈ ফুলি থাকে। ৰ'দ পাই বাগান ভলিয়াজোপা বেছিকৈ ফুলে, 12 মাহে ফুলি থাকে। এইটো ৰে'ল ক্ৰচিঙত আমি এইফালে বাওঁফালে যিটো ৰাস্তা সোমাই গৈছে, এইফালেদি সোমাই যাম আৰু এইফালে গৈ গৈ আমাৰ নামঘৰ ভাগ পামগৈ। আহি আহি নামঘৰ পাইছোঁহি। এই ভাগ আমাৰ নামঘৰ। ধুনীয়া এটা পৰিৱেশত আছেহি। নামঘৰৰ পৰা নাম লোৱা মাত আহিছেই, ইতিমধ্যে শুনিবলৈ পাইছোঁৱেই। আমাৰ ল'ৰাকেইটা আহি চাইকেল চলাই আছেহি ইয়াত। আমাৰ টিকু পালেহি ইয়াত। টিকু নামতীসকলে ধুনীয়াকৈ নাম লৈ আছে। এইবাৰ ময়ো বহি ল'লোঁ তেওঁলোকৰ লগত নাম ল'বলৈ। নাম সামৰাৰ পিছত পকা মিঠৈ আৰু বুনিয়া ভুজিয়াৰে সৈতে চাহ দিয়া হৈছে গোপিনীসকলক। এতিয়া প্ৰসাদ বিতৰণ হৈছে। সকলো সামৰি ঘৰলৈ উভতিছোঁ। বৰষুণ জাকো আহিছে, লগে লগে ট্ৰেইনখনো আহিছে।
বৰষুণ যে ডাঙৰকৈ দিছিলে নাম লৈ থকা সময়ছোৱাত। এতিয়া বাৰু অলপ কমিছিলে, তথাপি আকৌ এতিয়া বেছিকৈ দিবলৈ লাগিছে। আহোঁতে ৰ'দত মূৰ ঢাকিছিলোঁ, এইবাৰ যাওঁতে বৰষুণত মূৰ ঢাকি লৈছোঁ। বৰষুণত তিতি তিতি যাবলগীয়া হৈছে। খুৰী যে তিতিব নালাগিছিলে দেই। গুণ গুণ ঘৰকে বোলে বৰষুণত তিতি এদাই হ'ম এতিয়া। নাহিলেও নহয়। গুণ গুণ আহা। বৰষুণত তিতাৰো এটা সুকীয়া আমেজ আছে। আপোনালোকে কেনে পায় বাৰু? তিতি ভাল পায়নে বৰষুণত? এনেকুৱা চিপচিপীয়া বৰষুণত? এইজনী গুণ গুণ খুব ফূৰ্তি পাইছে বৰষুণত তিতি লৈ। তাই ফূৰ্তি লাগিছে বৰষুণত তিতি, কিন্তু বেমাৰ হ'লেহে গম পাব। মাকে দিব। এইটো ট্ৰেইন লাইন, আৰু এইটো আমালৈ ঘৰলৈ যোৱা ৰাস্তা। এতিয়া এইটো মোৰ দেৱৰ হয়। দেৱৰে কৈছে স্কুটিত থৈ আহিব মোক আগবঢ়াই, মই ঘৰ পামগৈ। ব'লা। তিতিবুৰি ঘৰ পালোহি যেনতেন। অৱস্থাটো চাওকচোন বৰষুণত তিতি। ভালেই লাগিলে যি কি নহওক, বৰষুণত তিতিলোঁ, নামতীসকলৰ লগত নাম ল'লোঁ নামঘৰত, খুব ভাল লাগিলে। যদি আপোনালোকেও ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ আহোঁ। ধন্যবাদ।